নমস্কাৰ সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ৰ জৰিয়তে আসাম পুলিচ ABOB যিখিনি পোষ্ট আছে সেইখিনি পোষ্টত আপোনালোকৰ যিটো মেডিকেল টেষ্ট অৰ্থাৎ আপোনালোকৰ ৰানিং পাছ কৰাৰ পিছত ফিজিকেল পাছ কৰাৰ পিছত আপোনালোকৰ যিটো মেডিকেল এক্সামিনেশ্যন হ'ব সেই মেডিকেলত আপোনালোকৰ কি কি চেক কৰিব সেইখিনিৰ বিষয়ে এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ সৈতে আলোচনা কৰিম। অলপ ভিডিঅ'টো দীঘলীয়া হ'ব, কিন্তু সকলোৱে ভালকৈ চাব। যদি আপোনালোকৰ কিবা ডাউট থাকে এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে গোটেইখিনি বুজি পাব। প্ৰথমতে আপোনালোকৰ হাইট জুখিব। ইয়াতে আপোনালোকৰ হাইট জুখিব আৰু ইয়াতে OBC জেনেৰেল OBC MOBC আৰু SC কেণ্ডিডেটৰ কাৰণে ল'ৰাৰ কাৰণে 162.5 চেণ্টিমিটাৰ হাইট হ'ব লাগিব, মিনিমাম হ'ব লাগিব 162.5 চেণ্টিমিটাৰ, আৰু ছোৱালীৰ কাৰণে 154 চেণ্টিমিটাৰ হ'ব লাগিব, জেনেৰেল OBC MOBC আৰু SC কেণ্ডিডেটসকলৰ। আৰু ST প্লেন আৰু ST হিলছ কেণ্ডিডেটৰ কাৰণে 160 চেণ্টিমিটাৰ আৰু ছোৱালীৰ কাৰণে ফিমেলৰ কাৰণে 152 চেণ্টিমিটাৰ হাইট হ'ব লাগিব। তাৰপিছত হাইটটো যদি আপোনালোকৰ কোৱালিফাই হয় তেতিয়া হাইটৰ পিছত আপোনালোকৰ চেষ্ট জুখিব, অৰ্থাৎ ল'ৰাৰ কাৰণে এইটো অকল ল'ৰাৰ কাৰণে চেষ্টটো জুখিব। আৰু জেনেৰেল OBC MOBC SC আৰু ST প্লেন কেণ্ডিডেটসকলৰ কাৰণে নৰ্মেলত মিনিমাম আপোনালোকৰ চেষ্ট হ'ব লাগিব 80 চেণ্টিমিটাৰ, আৰু তাৰপিছত আপোনালোকৰ চেষ্টটো ফুলাব দিব। ফুলোৱাৰ পিছত মিনিমাম আপোনালোকৰ 5 চেণ্টিমিটাৰ ফুলাব পাৰিব লাগিব মিনিমাম। তাৰপিছত ST হিলছৰ কাৰণে নৰ্মেল আপোনালোকৰ 78 চেণ্টিমিটাৰ হ'ব লাগিব আৰু ফুলাব লাগিব, এক্সপন কৰিব লাগিব 5 চেণ্টিমিটাৰ। অৰ্থাৎ আপুনি এইখিনি কৰাৰ পিছত আপোনালোকৰ চেষ্ট টেষ্টটো আপোনালোকে ক্লিয়াৰ কৰিব পাৰিব। তাৰপিছত আহিব আপোনালোকৰ মেডিকেল ষ্টেণ্ডাৰ্ডছ, মানে কিছুমান আৰু আপোনালোকক চেক কৰিব। সেইখিনি ইয়াতে চাওক যে আপোনালোকৰ এইখিনি পিছত চাব চাগে ডায়েবেটিছ, হাৰ্ট ডিজিজ, হাৰ্নিয়া এইবিলাক প্ৰব্লেম আপোনালোকৰ থাকিব নালাগিব। তাৰপিছত মেইন যিখিনি আপোনালোকৰ তাতে টেষ্ট কৰিব সেইখিনি হ'ল প্ৰথমতে নকনিটো আপোনালোকৰ চাব যে আপোনালোকৰ আঁঠুৱে লাগিছে নেকি সেইটো চাব। সেইটো চোৱাৰ পিছত আঁঠুৱে লাগিলে মানে আপুনি ডিছকুৱালিফাই হ'ব। আপোনাৰ যেতিয়া ভৰি দুখন লগাব তেতিয়া আপোনালোকৰ আঁঠুৱে লাগিব নালাগিব। তাৰপিছত আপোনাৰ ফ্লেট ফুট চাব, ভৰিখনৰ তলুৱাটো চাব। আপোনালোকৰ তলুৱাটো যদি ফ্লেট হয় তেনেহ'লে আপোনালোকে ডিছকুৱালিফাই হ'ব। তাৰপিছত আৰু বাকী ইয়াতে দিয়া আছে চাওক যে কালাৰ ব্লাইণ্ডনেছ চাব। আপোনালোকৰ এইটো আপোনাৰ কালাৰ ব্লাইণ্ডনেছ টেষ্ট কৰিব। কালাৰ ব্লাইণ্ডনেছ টেষ্টটো আপোনালোকৰ তাতে চাব। আপোনালোকৰ যদি এইটো আপোনালোকে পঢ়িব নোৱাৰে, কিছুমান ইয়াতে চাওক এইবিলাক যদি আপোনালোকে পঢ়িব নোৱাৰে তেনেহ'লে আপোনালোকে ডিছকুৱালিফাইড হ'ব। তাৰপিছত হয়তো আপোনালোকক চকুৰ পৰীক্ষাৰ কাৰণে আকৌ এখন চাৰ্ট দিব যে আপোনালোকৰ 6/6 হ'ব লাগিব। সেইটা হ'লেহে আপোনালোকে কোৱালিফাই হ'ব পাৰিব। ইয়াতে গোটেইখিনি দিয়া আছে, আপোনালোকে ভালকৈ চাব কি কোনটো হ'লে আপোনাৰ 6/6 বা কোনটো হ'লে আপোনাৰ 6/9 এইখিনি আপোনালোকৰ চাব। তাৰপিছত আপোনালোকৰ ভেৰিকছ ভেইনটো চাব, তাতে চাব আপোনালোকৰ ভেৰিকছ ভেইন যদি প্ৰব্লেম থাকে তেতিয়াহ'লে আপোনালোকে ডিছকুৱালিফাই হ'ব। ইয়াতে ভেৰিকছ ভেইন বুলি দিয়া আছে, এইখিনি আপোনালোকৰ মেডিকেল তাতে টেষ্ট কৰিব। হয়তো ইয়াতে দিয়া আছে ডায়েবেটিছ, হাৰ্ট ডিজিজ, হাৰ্নিয়া ফাইল, যিখিনি হয়তো আপোনালোকৰ পিছত যেতিয়া তাতে এইখিনি হয়তো কৰিব নোৱাৰিব, এইখিনি আপোনালোক পিছত বেলেগকৈ কৰিব। কিন্তু যিখিনি মই ক'লোঁ নকনি, ফ্লেট ফুট আৰু বাকী যিটো কালাৰ ব্লাইণ্ডনেছ টেষ্ট এইখিনি আপোনালোকক তাতে কৰিব। হয়তো চকুৰ যিটো পৰীক্ষা 6/6 টেষ্টটো আপোনালোকক তাতে কৰিব। সেইখিনি ক্লিয়াৰ কৰাৰ পিছতহে আপোনালোকৰ মেডিকেলটো আপোনালোকে কোৱালিফাই কৰিব পাৰিব।